নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আৰু ভিডিঅ'টো আছিল কালি ৰাতিপুৱা সময়খিনি ভিডিঅ' চাওকচোন। ইমান চোকা ৰ'দ ওলাইছে, 6:30মান বাজিছিল আৰু ৰাতিপুৱা চাহ তাহ খাই লৈ মই বাহিৰৰ কামখিনি কৰিলোঁ আৰু এইফালে ছোৱালীকো কৈছোঁ দুই এটা কাম শিকিব হ'ল। তাইক আজি ঘৰ সাৰিবলৈ বুলি দিছোঁ। গৰম বন্ধ যিহেতু চলি আছে, এতিয়াতো দুই এটা কাম শিকাব লাগিব আৰু ডাঙৰ হৈছে যেতিয়া নিজৰ প্ৰয়োজনীয় কামকেইটাও কৰিবলৈ শিকাব লাগিব। ছোৱালীৰ জীৱন পঢ়া শুনাৰ লগতে সকলোবোৰ কৰিব লাগিব, নহয় জানো। আৰু ৰাতিপুৱাই দেউতাই এয়া পুখুৰীত ফাঁচি জাল পাতি থৈছিলে। মাছ লাগিলে চাওকচোন, ইমান ধুনীয়া ধুনীয়াকৈ গৰৈ মাছ, কাৱৈ মাছ আৰু পুঠি, লগতে এজনী ধুনীয়া কেঁকোৰা লাগিছে দেই। আৰু কেঁকোৰা চাটনি বাৰু আপোনালোকে খাই নাই, খাই চাবচোন নাই খোৱা যদি। আৰু ইফালে শাককেইটাও কাটি ল'লোঁ পুৱাৰ ভাতকেইটা বনাবৰ বাবে। ভাত কেৰেলা, আলু আৰু বেঙেনা এনেকৈ দি আৰু মাছকেইটা ধুনীয়াকৈ বাছি ল'লোঁ। আৰু আজি ভাবিছোঁ মাৰ ঘৰলৈ যাম, সেয়েহেতুকে খৰধৰকৈ কামবোৰ কৰি ল'লোঁ। পুৱাৰ ভাতকেইটাও ৰান্ধিলোঁ, এয়া হ'লেই আৰু ভাত। আৰু খাই বৈ আমিও ওলাইছোঁ লাহেকৈ। আৰু সকলোকে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।